ট্ৰাইবেৰীলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি অলপ ওলাই আহিছিলোঁ, তাকে আপোনালোকক অলপ দেখাম বুলি মোবাইলটো হাতত তুলি লৈছোঁ। আৰু এতিয়া ক'ত আছোঁ আপোনালোকক দেখুৱাম, চাব দেই। ক'ত আছোঁ বাৰু? আচলতে আমি আজি গৈছিলোঁ আমাৰ ভাৰতৰ নদীবান্ধসমূহৰ ভিতৰত অন্যতম এক নদীবান্ধ ৰিহাণ্ড নদীবান্ধৰ কাষত, যাক আমি গোবিন্দ বল্লভ পাঞ্চ সাগৰ বুলিও জানো। 1962 চনত এই নদীবান্ধ স্থাপন কৰা হৈছিল। এই নদীবান্ধ উত্তৰ প্ৰদেশৰ সৰ্বাতোতকৈ ডাঙৰ জিলা sonubhadra নামৰ জিলাখনত অৱস্থিত। নদীবান্ধটোৱে প্ৰায় 13,333.26 স্কোৱাৰ কিলোমিটাৰ আৱৰি আছে আৰু লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলবিলাকো দেখিবলৈ খুবেই মনোমোহা।